Welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মই মোৰ YouTube চেনেললৈ। আজি আমাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ যিটো শিশু দল আছে তেওঁলোকৰ ভাওনা আছে আজি। সেই ভাওনাখন হৈছে হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ আৰু আমাৰো ভাওনা আছে কুমৰহৰণ হৰিহৰ যুদ্ধ, যিহেতু আমি আমগুৰিত কৰিম আৰু হিন্দুমণিখন হৈছে জাজিত, গতিকে আমি জাজিত এপাক সোমাই গৈছোঁ আৰু আমি এতিয়া ইয়াত অলপ পৰিৱেশ পৰিস্থিতিবোৰ চাই সকলোকে চাই আমি ডাইৰেক্ট যাম আমগুৰি। আৰু আজি আমাৰ হিন্দুমণিখনত আমাৰ অন্ধা চৰিত্ৰটো ৰূপায়ণ কৰিছে মোৰ ভণ্টি ৰশ্মিকা বৰা। গুণগুণ চবেই চিনিবা তাই আজি অন্ধা চৰিত্ৰ ৰূপায়ণ কৰিছে। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ ভণ্টিয়ে সুন্দৰভাৱে অভিনয়টো নিখুঁতভাৱে চৰিত্ৰ ৰূপায়ণ কৰিব পাৰে। আৰু আজি আমাৰ লগত আছে লাডেন। ये है लादेन और ये है ফুৰিবলৈ যোৱা দাদা। তাৰপিছতে তুমি কি কৰিবা আজি? ৰজা নাৰদজন ক'ত আছে? নাৰদজন আছিলে নহয়। এজন নাৰদ আজি হিন্দুমণি পিতৃভক্তিৰ নাৰদজন এওঁ কৰিব। মই আজি কি কৰিব? মই কুৰ্তি কৰিম। শিশু চৰিত্ৰ শিশু ভাওনাত নে? নহয় নহয়, শিশু ভাওনা আমাৰ অন্য ভাওনা আছে। আমি আহিছোঁ ল'ৰা ছোৱালীখিনিক চাবলৈ, এবাৰ সোমাই পেলাই চাই গৈছোঁ। এই মুখত কি লগাই আছা? নামৰ এগাল খাই আছোঁ। এয়া আমাৰ প্ৰাঞ্জল পাচনি। হাই, আজি কি ক'বা প্ৰাঞ্জলা? মইতো ছাছপেঞ্চ দিছোঁ, আপোনালোকে দেখিব পাছত দেখিব নহয় আপোনালোকক তেতিয়া দেখিব মই কি গাম, মানে আনকমন চৰিত্ৰ এটা কৰিম। তুমি গম পাইছা মোৰ ব্লগ চেনেলটোৰ কথা? তুমি কিবা এটা কৈ দিয়া। আগবাঢ়ি যোৱা, কৰিলোঁ ছাবস্ক্ৰাইব, সকলোৱে কৰা, সদায় পাই থাকিব ব্লগ। আমাকো তোমাকো সদায় দেখি থাকিব বুলি কৈ দিয়া। পাই থাকিব। হাই ৰাকাদা। হাই আহি পালোহি দেই। কি আহি পাবা? ভালকৈ কওক ক। হাই ৱেলকাম বেক টু মাই কৈ দিয়ক। ডাঙৰকৈ কওক। নমস্কাৰ। আজি কি কৰিবি? কিবা এটা কৈ দিয়া চেনেলটোৰ বিষয়ে। তিনদাই নতুনকৈ চেনেল এটা খুলিছে, আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। গাটো বেয়া নি? ভাল পাইছোঁ। কিন্তু মনটো বেয়া লাগিছে। আমাৰ সেউজ কক্ষ এতিয়া ল'ৰা ছোৱালী খিলখিলনিৰে ভৰি পৰিব। অনিৰ্বাণ তই কি কৈছ? ইন্দ্ৰ। ডাঙৰকৈ ক। অঁ, অভিজ্ঞানে হিন্দুমণি। তুমি? প্ৰজা। তুমি? সম্বৰাকুৰ। তুমি? কি? দিকপাল। তুমি? বিষ্ণু। বিষ্ণু। বঢ়িয়া। জাজিৰ পৰা পোনে পোনে আমি পালোহি আমগুৰিৰ চাংমাই গাঁও, য'ত অনুষ্ঠিত হৈছে কুমৰহৰণ হৰিহৰ নামৰ জনপ্ৰিয় নাটভাগ। আৰু তাত মই চিত্ৰলেখা চৰিত্ৰটো আৰু প্ৰাঞ্জল পাচনি উষা আৰু দিব্যই কুজি চৰিত্ৰটো ৰূপায়ণ কৰোঁ। পোনে পোনে আমি আহি জাজিৰ পৰা পালোহি এয়া চাংমাই গাঁও। এক ছেকেণ্ড সময়ো আমি অথলৈ যাবলৈ নিদি লগালগ মেকআপ আৰম্ভ কৰি দিলোঁ। পাচনিয়ে গাল কাটিলে, দিব্যই আজি আপোনালোকক মই আছোঁ এঠাইত, কিন্তু মই আপোনাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ যি শিশু ভাওনা হৈ আছে তাৰো ব্লগ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তাত মই ভিডিঅ' কৰিবলৈ মানুহ লগাই থৈছোঁ, গতিকে দুইটা ব্লগ মানে দুইটা ভিডিঅ' জইন কৰি দিম। আমাৰ ইয়াৰো দেখুৱাম, তাৰ দেখুৱাম। গতিকে এইবাৰ মোৰ ব্লগটো চাবলৈ কোনো নাপাহৰিব দেই, আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে জনাব। আজি বহুত দিনৰ মূৰত একেলগে ভাওনা কৰিছোঁ, বহুত ভাল লাগিছে। ট্ৰেইনৰ ইউটিউব চেনেলটো নতুনকৈ খুলিছে, সকলোৱে চাব, ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যিমান শুভাকাংক্ষী আছে বুলি কয়, যিমান শুভাকাংক্ষী আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মোক দেখিবা বুলি কৈ দিয়ে। তেতিয়াহে মোক দেখিব, এওঁলোকো দেখিব। গুড। বৰ্তমান আমি ৰেডি সাজু হৈ গ'লোঁ। আজি মই চিত্ৰলেখাৰ ওপৰত আৰু এয়া প্ৰাঞ্জল দা চেল্ফি লোৱাত ব্যস্ত, উষা। কেনেকুৱা লাগিছে সকলোৱে যাতে কমেণ্টত জনায়, ঠিক আছে? বহুত দিনৰ মূৰত গৈছে দেই একেলগে। বহুত দিনৰ মূৰত আজি আমাৰ কুমৰহৰণৰ জুতি মেলিছে জুতি মেলিছে দেই। একদম। প্ৰথম কুমৰহৰণৰ জুতি আকৌ আজি মেলিছে দেই। মিকলু আকৌ কুমৰহৰণ কৰিছে। মই আছিলোঁ প্ৰথমবাৰ। মিকলু প্ৰথমবাৰ আছিল দেই। পালোহি গ্ৰীণ ৰুমৰ পৰিৱেশ চাওকচোন। এয়া আমাৰ অসমৰ শ্ৰেষ্ঠ গায়ন নয়ন দা। এই কিবা এষাৰ কৈ দিয়ক ৰাইজৰ কাৰণে। কিনো ক'ম, সকলোৱে নমস্কাৰ জনালোঁ। নয়নে ইউটিউব চেনেল এটা খুলিছে, ধুনীয়াকৈ মৰম কৰিব, ধুনীয়া ধুনীয়া ব্লগ দি থাকিব। হয়তো হয় নাই? এইটোৱে ভিডিঅ' আহিব। মৰমটো ছাবস্ক্ৰাইব কৰিব, ইমানে ক'লো। ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। নয়নদাৰ লগত প্ৰায় ভাওনা কৰি থকা হয়, নয়নদাক আপোনালোকে লগ পাই থাকিব। নয়নদাক আপোনালোকে ভালকৈ ভাল পাব ভিডিঅ'বোৰ চাই।
লগো আহিব ধন্যবাদ। মৰম দিব বুলি আশা কৰোঁ। এই আমাৰ অন্যতম এজন গায়ন মনমত। নমস্কাৰ, ভাল লাগিছে মণ্ডল চৰি মই একে নামটো। আৰু ওলাই আছোঁ আৰু চচুবাৰীত ভাওনা চচুবাৰীত ভাওনা আজি সকলোৱে লাইভ ভিডিঅ'টো চাব। ভাল লাগিছে। আজি আপোনালোকে আগুৱাই নিব বুলি আজি বেছিকৈ চাবলৈ গৈ কাৰণটো কি? আজি মানে বিশেষ কাৰণটো কি? আজি মানুহজনী গৈ থাকিব আজি মানে মোৰ মানুহজনী আজি চচুবাৰীত মই ভাওনা ওলাই আহিছোঁ সেইটো এটা চাব লাগিব। সেইটোৱে বঢ়িয়া। বগা আনিলে আকৌ আমি পোনে পোনে পালোঁগৈ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ চেমনীয়া দলৰ ভাওনাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাৰ দায়িত্ব মই প্ৰাণজিতক দি থৈ আহিছিলোঁ। প্ৰাণজিতে বৰ ধুনীয়াকৈ পালন কৰিলে দায়িত্বভাগ। এটা ভাল পৰিৱেশ আমাৰ কুলগুৰু আহিছে। কুলগুৰু আজি আমাৰ অৰুণোদয় চেমনীয়া নাট্য গোষ্ঠীয়ে আপোনাৰ হিন্দুমণি কৰিবলৈ লৈছে। আপুনি বিৰোধী, আপুনি কি ক'ব? নাই ল'ৰাখিনিয়ে ভাওনা কৰিবলৈ লৈছে, ভাল হৈছে। আজি আপোনাক কেতিয়া ক'লে? মানে শিক্ষাৰ জীৱনৰ কথা চিন্তা কৰিহে কেতিয়াবা এইখিনি সকলোকে কৈ দিয়ক সেইটো কথা। মানে নিজে ভাওনা কৰিলেও সকলোৱে যাতে ভালকৈ নিজৰ পঢ়া আচলতে বেয়া নাপায়, শিশু ভাওনা বিৰোধী নহয়, মানে খালি পঢ়া শুনাটো মেইন আৰু ভাওনা একো নহয় যে। আমাৰ আকা আজি শ্ৰৱণ ৰসত আছে। ই আমাৰ বিষ্ণু আইলাস কি হ'ল? আজি অনিবান আমাৰ জ্যোতিষ্ময় বাল্মীকি কি গাইছা? শনি গাইছা। আমাৰ ইয়াৰ নাৱত কিবা এটা কৈ দিয়া। কিবা এটা কৈ দিয়া, চেনেলটো ছাবস্ক্ৰাইব কৰি কৈ দিয়া। তোমালৈ শুভেচ্ছা থাকিলে। জ্যোতিষ্ময় ৰামপৰাজৰ পিছত অৰুণোদয় আজি প্ৰথম হিন্দুমণি কৰিব, কেনেকুৱা লাগিছে অভিজ্ঞতা কোৱা? হয় নি? এয়া জ্যোতিষ্ময় আমাৰ দেউতাক, সকলোৱে চিনি নাপাবও পাৰিব। জ্যোতিষ্ময় দেউতাক আমাৰ ভৱিষ্যত দেই, ফুলপানী চিকাৰ ভৱিষ্যত, যাক লৈ গৌৰৱ কৰোঁ আমি। খালি আমাৰ জ্যোতিষ্ময়ে এবাৰ ভাত খোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে হেৰিয়ত মগৰহাটত। কি লৈছে এজন বিষ্ণু দেই, এওঁ শিৱ। আমাৰ বান ৰেডি হৈ বহি আছে, ইমান আৰামত বহি আছে কেলে আপুনি নজানে নেকি মানে? অ'কে, এই আমাৰ দেৱদা আজি অতিথি শিল্পী দেই। আজি এওঁৰ কেৰেক্টাৰটো এওঁ কৰিছে মানে এয়া বহিয়ে আছে। সকলোকে আজি উপভোগ কৰিব সকলোকে চাই থাকিব। দুইজনে ইজনে সিজনৰ মানে হেৰি পাৰিচাই সকলোৱে সুন্দৰ অভিনয় কৰিব, উপভোগ কৰিব বুলি আশা। ধন্যবাদ দেই। তুমি কি কৰিবা? হা সাহিত্যকী। আপুনি? অকাল। শুভেচ্ছা থাকিল দেই। অথনিৰ পৰা ওলালোঁ সোনকালে, ওলাই বহি আছোঁ ৰৈ আছোঁ মানে যে লোকৰ মৃত্যুৱে মেকআপ বস্তুলে মৃত্যুৱে আমাক বাৰু চেহেৰা দেখুৱাই দিয়া নেদেখুৱাই মৃত্যু বৰ বোলে বেয়া হৈ আছে দেখিবলৈ। পাছতে কি বুলি কমেণ্ট দিয়ে? মই বোলে য'ত ত'ত ওলাই দিওঁগৈ বোলে, সেইকাৰণে মই আজি নাই আহিলোঁ। আৰম্ভ হৈ গৈছে ইতিমধ্যে আমাৰ গুণগুণ। আজি গুণগুণ কি অন্ধ নি? আমাৰ অনিবান, আমাৰ ধুনীয়া ল'ৰাটো এইটো। অনিবান কি গাইছা? কৈ দিয়া কিবা এটা। চেনেলটো ছাবস্ক্ৰাইব কৰি কোৱা। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। হয় নেকি? কি বুলি আছে? এই আমাৰ অভিলাষ। আজি অভিলাষ হিন্দুমণি কেনেকুৱা? আমাৰ দীপাবা, এয়া আমাৰ চমৰা, এয়া বহুত নামৰ আমাৰ ৰঙালাও। হাই ৰঙালাও কেনেকুৱা? ৰঙালাও ৰাজদ্বীপ, চৰি এয়া পাৰ্থ। আজি পাৰ্থ দলৰ মানুহ নহয় দেই, চাই লওক। পাৰ্থ দলৰ মানুহ নহয়, লং পেণ্ট। এবাৰ তুলসী, আজি তুলসী আহিছে আমাৰ লগত। বুদ্ধজিৎ, এইটো আমাৰ খুব এটা সুন্দৰ অভিনেতা আহি আছে পিছত। এই কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট মাৰিবলৈ পাব আৰু ভিডিঅ' থকা কণ্টিনিউ বজাই দিব। বঢ়িয়া। আমাৰ দৌকণ্ডা জাজি নীলকণ্ঠ ছাইডত দোকান আছে, সকলোৱে চিনি পায়। দৌকণ্ডা কেনেকুৱা লাগিছে? ভাল লাগিছে।
ৰঙালাও ৰঙালাও অঁ আমাৰ লাদেনে আজি বহুত ৰিক্স লৈছে লাদেন কি ক'বা ভাল লাগিলে আমাৰ লাদেন এজন বিখ্যাত কবি আবৃত্তিকাৰ অকণমান যদি আমাৰ কলি এটা শুনো অকণমান প্ৰথম কি আছিলে মৰম নহয় মেঘৰ গাজনি কোৱা কি আছিলে বৰ্তমান মোৰ চিন মই শেষ কৰি আহিলোঁ এতিয়া কাপোৰকেইটা সলাই লওঁ এতিয়া পুনৰ সকলোকে লগ পাইছোঁ আমি কাপোৰ কানি সলাই আজৰি হ'লোঁ আমাৰ সুন্দৰী কন্যা কাপোৰ সলাই আছে আজৰি হৈ থ'লে ইমান গৰমত নহয় লিবা বা অনুভৱটো কৰিলে গৰমত মানে নক'ব পাছফালে গোটেই আগফালেও গৰম পাছফালেও গৰম গোটেই গৰম পুৰা সভাপতি কোৱা কি ক'বা বহুত কষ্ট কৰিছা তুমি নাটখনত আপোনাৰ পৰিচালক দেই আমাৰ চেমনীয়া ভাওনাৰ পৰিচালক একদম মুখ্য পৰিচালক সপুৰা চমৰা কি ক'ব নমস্কাৰ দেই সকলোকে জনাইছোঁ আমাৰ আজি সুন্দৰ নাট্যগোষ্ঠীয়ে চেমনীয়া দলটিয়ে আজি লেফেৰা গানত ভাওনা প্ৰদৰ্শন কৰিব পৰা আহিছে ইয়াত যদি কিবা অপৰাধ আছে সকলোটিয়ে হৈ পেলাই আমি ক্ষমা কৰিছোঁ Moi,